नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছো আপোনালোকক আমাৰ আনিটি ভিডিঅ'লৈ। আমি এটা আজি গাউলিয়া খানা বনাম। গাউলিয়া এনেকুৱা ভাল লগা বস্তু আমাৰ সবেই ভাল পায়, খাই খুবেই ভাল লাগে, কিন্তু কিছুমানে বনাব নজনা কাৰণে ভাল নাপায়। কিন্তু মই আজি কেনেকৈ বনাও আপোনালোকে শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, মই এখিনি আজি কচুলতি বনাম। কচুলতি খাবলৈ বহুত ভাল লাগে। আমাৰ কিন্তু গাঁৱত এইবোৰ বহুত ভাল পায় আৰু সবেই ভাল পায় আমাৰ ঘৰত। সেইকাৰণে আজি মই কচুলতি বনাইছোঁ। আপোনালোকেও এনেকৈ বনাই খাব। মই আজি কেনেকৈ বনাওঁ আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু বহুতে বনাব নাজানে, নজনা কাৰণে ভাল নাপায়, কিন্তু বনাব জানিলে বহুত ভাল লাগে খাই। মই আজি বনাম, আপোনালোকে শেষলৈকে চাব এনেকৈ বনাওঁ আৰু কি দিওঁ। আৰু লগতে আছে এইখিনি ব্ৰাহ্মী শাক। কোনোবা চিনি পায়নে নাপায় নাজানো, কোনে কোনে চিনি পায়নে নাপায় নাজানো, কিন্তু ব্ৰাহ্মী শাকৰ বহুত মানে বস্তু বনোৱা যায়। ভাজি বনোৱা যায়, তাৰপিছত পকোৰা বনোৱা যায়, এনে কেঁচায়ো কিছুমানে গাখীৰৰ লগত ৰস খায়। ব্ৰাহ্মী শাক মানে আমি শুনিছিলোঁ আগতে ব্ৰাহ্মী শাক বহুত ভিটামিন বুলি। ব্ৰাহ্মী শাক খালে ব্ৰেইনৰ মগজু ভালে থাকে। এইখিনি আজি ব্ৰাহ্মী শাক আনিছোঁ। ব্ৰাহ্মী শাকখিনি কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। মই এতিয়া জুইকুৰা জ্বলাই ল'ম। মই এতিয়া জুইকুৰা জ্বলোৱা হৈ গ'ল। এতিয়া মই কেৰাহী গৰম দিছোঁ। কেৰাহীত অলপ পানী দি লৈছোঁ। এতিয়া দিম মই কচুলতিখিনি অলপমান সিজাই ল'ম। মই এতিয়া কচুখিনি পানীত অলপ সিজাই ল'ম, গৰম পানীত। ইয়াতে দিম অলপমান হালধি গুড়ি, অলপমান দিম নিমখ, অলপমান দি লৈছোঁ নিমখ। এতিয়া মই ঢাকি দিম। এতিয়া কচুলতিখিনি সিজা নোহোৱালৈকে মই এতিয়া মছলাখিনি বাটি ল'ম। কি মছলা দিম, মই এতিয়া দি ল'ম সৰিয়হ, পিচি ল'ম সৰিয়হ। কচুলতিখিনি সিজোৱা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এতিয়া মই কেৰাহীটো গৰম দি ল'লোঁ। এতিয়া মই চব্জিখিনি উঠাই দিম। কেৰাহীটো গৰম হৈ গৈছে। মই এতিয়া দি লৈছোঁ তেল, দিম কালজিৰা, দিম জিৰা, গোটা জিৰা। এইখিনি হ'ল আদা পিছা, জিৰা আৰু সৰিয়হ। মই এতিয়া আদাখিনি অলপমান ভাজি ল'ম। মই পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই। মই এতিয়া দি লৈছোঁ কচুলতিখিনি। কচুখিনি যিহেতু আগতে সিজি গৈছে, এতিয়া মই আৰু ঢাকি নিদিওঁ। এতিয়া অকল মই ভাজিয়ে ল'ম। ভাজি লোৱাৰ পিছত মই আৰু কি দিওঁ চাই থাকিব। হালধি নিমখ যিহেতু দিয়াই আছে, তথাপি আৰু অলপমান দিম। কচুলতিখিনিৰ লগত কঁঠাল গুটি দিলে কিন্তু বহুত ভাল লাগে। আজি আমাৰ কঁঠাল গুটি নাই কাৰণে মই খালিয়ে বনাইছোঁ কচুলতি। আপোনালোকে যদি বনাই খায় কঁঠাল গুটি দিব। কঁঠাল গুটি দিলে কিন্তু বহুত ভাল লাগে। আৰু আপোনালোকে কেতিয়াবা বনালে, এতিয়া কঁঠাল গুটিটো হ'বই, এতিয়া আমাৰ নাই কাৰণে আমাৰ আজি দিয়া নাই। কঁঠাল গুটি দিলে মিঠা মিঠা লাগে, খাই বহুত ভাল লাগে। এতিয়া মই অলপমান পানী দি লৈছোঁ, যিহেতু হৈ গৈছে। চব্জিখিনি হৈ গ'ল।
এতিয়া দি লৈছোঁ জিৰা পিচি লোৱা জিৰাখিনি আৰু সৰিয়হখিনি। ইয়াত বাদাম পিচি দিব পাৰে আৰু বগা তিল এইবিলাকো দিব পাৰে। যিমানে বস্তু বেছি দিব সিমানে ভাল লাগিব, কিন্তু মই আজি ইমান বস্তু ব্যৱহাৰ কৰা নাই। মই খালি সৰিয়হ দিছোঁ, আদা পিচি দিছোঁ আৰু জিৰা পিচি দিছোঁ। কিন্তু আপোনালোকে যদি কেতিয়াবা বনায় বাদাম পিচি দিব পাৰে আৰু বগা তিল সেইবিলাক দিলে আকৌ আৰু বেছি ভাল লাগে। মই এতিয়া দিছোঁ সৰিয়হখিনি। মই এতিয়া কাশ্মীৰী জলকীয়াৰ গুড়ি দি দিম। এতিয়া মই চব্জি হৈ গৈছে, এতিয়া মই কেঁচা জলকীয়া কেইটামান ফালি দিছোঁ। এতিয়া মোৰ চব্জিখিনি হৈ গ'ল, মই এতিয়া নমাই ল'ম। চাওক ৰাইজসকল কেনেকুৱা হৈছে, বহুত ভাল হৈছে চাবলৈ আৰু খাই বহুত ভাল লাগিব। বন্ধু বান্ধৱীসকল এতিয়া মই ভাজি ল'ম ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাক পিঁয়াজ নহৰু দিলে ভাল লাগে, কিন্তু মই আজি পিঁয়াজ নহৰু ব্যৱহাৰ নকৰোঁ। মই আজি খালি জলকীয়া দিয়ে, অকল জলকীয়া দিয়ে মই ভাজি ল'ম। কেৰাহীত দি লৈছোঁ তেল, দি লৈছোঁ জলকীয়া। জলকীয়াখিনি ভাজা হৈ গ'ল, এতিয়া মই ব্ৰাহ্মী শাকখিনি দি দিম। দি লৈছোঁ হালধি গুড়ি আৰু দি লৈছোঁ নিমখ। এতিয়া ভালকৈ বনাই ল'ম, ঢাকি দিম। কাৰণ এইখিনি তিতা, ব্ৰাহ্মী শাকখিনি তিতা হয়, ইহাও হয়, গতিকে ভালকৈ নাভাজিলে খাই ভাল নালাগিব। বহুত বেছিকৈ ভাজিব লাগিব, নহ'লে তিতা হ'ব, খোৱা নাযাব। আৰু আপোনালোকেও খাব, এইবিলাক খালে বোলে চকুৰ বেমাৰ ভাল হয়। চবতে নাপায় বাৰু, আজি কালি পাইছিলোঁ, কিছুমানত নাথাকে, চিনিও নাপায় ব্ৰাহ্মী শাক কেনেকুৱা। ময়ো আগতে চিনি নাপাইছিলোঁ, এতিয়াহে চিনি পোৱা হ'লোঁ। ভাজা নোহোৱালৈকে মই লৰাই থাকিম। বহুত কমি গ'ল আৰু কমিব। এতিয়া আমাৰ ব্ৰাহ্মী শাকখিনি ভাজা প্ৰায় এক প্ৰকাৰ হ'লে, য'তে ভাজতে অলপ হৈ গ'ল। এনেকৈ খুব বেছিকৈ ভাজিব লাগে, নহ'লে তিতা আৰু কেঁহা খাবলৈ খুব বেয়া লাগে। বেছিকৈ ভাজিলে মানে ভাল লাগে। আৰু আপোনালোকে ভাজোতে অকণমান পিঁয়াজ দিব, পিঁয়াজ ভাজি দিব, তেতিয়া বহুত ভাল লাগিব। পিঁয়াজ আজি মই দিয়া নাই, মানে পিঁয়াজটো দিলে খাবলৈ বহুত ভাল লাগে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক এনেকুৱা ব্ৰাহ্মী শাক খোৱালে মানে চকুৰ মগজুৰ কাম কৰে, বহুত ভাল হয় এইবিলাক ব্ৰাহ্মী শাক। মোৰ এতিয়া ব্ৰাহ্মী শাকখিনি ভাজা হৈ গ'ল, এতিয়া মই নমাই ল'ম। এতিয়া মোৰ ব্ৰাহ্মী শাকখিনি ভাজা হৈ গ'ল, আপোনালোকে দেখা পাইছে কেনেকুৱাকৈ একদম মৰমৰাকৈ ভাজিছোঁ। এনেকুৱা মৰমৰা নহ'লে কিন্তু আপোনালোকে খাই ভাল নাপাব। ভালকৈ ভাজি ল'ব, ভালকৈ ভাজিলেহে তিতা কেঁহা বেছি নাথাকিব। আৰু যদি ভালকৈ নাভাজে তেতিয়া তিতা কেঁহা কাৰণে আপোনালোকে নাখাবই। ৰাইজসকল আমাৰ এতিয়া দুটা চব্জিয়ে হৈ গ'ল। এইটো হ'ল কচুলতিৰ চব্জি, এইটো হ'ল ব্ৰাহ্মী শাকৰ চব্জি, ব্ৰাহ্মী শাক ভাজি, দুটাই হৈ গ'ল। এতিয়া বাৰু মই এনেকৈ থৈ দিছোঁ, হৈ গ'ল। এতিয়া আজি আমাৰ গাঁৱত যিহেতু পূজা আছে, মই এতিয়াই ভাত নাখাওঁ বা খাই নেদেখুৱাওঁ। আমাৰ আজি ভাত নাখায়, দুপৰীয়া অলপ দেৰিকৈ ভাত খাব পূজা হোৱাৰ পিছত।
গতিকে মই চব্জিখিনি এনেকৈ থৈ দিলোঁ। আপোনালোকেও এনেকৈ বনাই খাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ, বাই বাই।